Hello guys, welcome back to my YouTube channel. মোৰ নাম মিনাক্ষী আৰু আপোনালোকে চাই আছে মিনাক্ষী দাস YouTube channel. তো আজি ঘৰতে আছো ইমান বেছি ভিডিওটো ভাল হ'বনে নাই নাজানো এইটো মোৰ প্ৰথমটো vlog. আশা কৰিছো আপোনালোকে ভিডিওটো মোৰ ভাল পাব. চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওবিলাক ভাল লাগিলে আৰু কি কম এইখিনি মই গা পা ধুই উঠিলো আৰু এতিয়া মই পিঠা চা খালো আৰু পিঠা বনাইছিল মাই দেখাম আপোনালোকক এতিয়া মই ঠিক আছে এইটো সো আমাৰ দাদা ছোৱালী হেল্ল কোৱা হেল্ল লিপষ্টিক লগাইছ না লিপষ্টিক লগাইছো কিয় এনে চা খাইছ না নাই চা খাইছো তোমাৰ নামটো কৈ দিয়া নমস্কাৰ দি নমস্কাৰ মোৰ নাম কলি দাস গুড গাৰ্ল তো গাইস মই যে কৈছিলো মাই পিঠা বনাইছিল এয়া চাও মোৰ কাৰণে মাত্ৰ তিনিটাই বাকি আছে তিনিটা মই খাই লও তুমি খাবা নেকি খাবা প্ৰথমবাৰ খাইছো এনেকুৱা ভাল লাগিছে মায়ে বনাইছে পানী পিঠা বুলি কয় নে কি বা কয় নাজানো ভালদৰে আপোনালোকে জানে যদি কমেন্ট কৰিব ঠিক আছে তুমি খাইছোৱা কেনেকুৱা লাগিছে লাগিছে আজি ৰৌদে নিলে বতৰটো ইমান বেয়া ভিডিও বনাবা মনে যোৱা নাই এতিয়া মায়ে বজাৰত গৈছে মায়ে বজাৰৰ পৰা আহক তাৰ পিছত মাক অলপ সহায়ও কৰি দিম আৰু আপোনালোকক লগ পাই থাকিম ঠিক আছে হাই গাইস মই আপোনালোকে কম কৰিব শ্বেয়াৰ কৰিব আপোনালোকে কমেন্ট কৰিব হাই গাইস go subscribe আসলে মই মিঠাই খালো গুড গাৰ্ল তাই পুৰা এক্সপাৰ্ট এইবিলাক কৰিবলৈ তোমাৰ ভাল লাগে এইবিলাক কৰি আমাৰ পাপা চাহ খাই আমাৰ জ্ঞান চাহ মাইবা আছেনা আবুইব কোৱা আবুইব থানে কাম কৰি আইব আমাৰ এটা তামোল খাইছে সাবস্ক্ৰাইব বজাৰো আনিছে এইয়া আৰু আমাৰ ভাইদেউৰ মোৰ ফেভৰেট বস্তু আনিছে গধূলি খাবৰ বাবে ফিংগাৰ আৰু মিঠি চিঠি আনিছে এইবোৰ বিহুৰ বাবে এয়া মাছ আনিছে বাইদেউৱে ভাজিব এতিয়া গাইস আপোনালোকে দেখিলে মায়ে বজাৰৰ পৰা আহিছে আৰু মাছ আৰু কিবা কিবি সৰু সুৰা বজাৰ আনিছে তো বাইদেউ এতিয়া মাছ ভাজি আছে আৰু মোক দিছে এইবিলাক কাম এইবিলাক পিয়াজ চাজ এইবিলাক মোক ঠাইবিলাকত থ'ব দিছে এইবিলাক ঠাইত থ'ব দিছে মই থৈ লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ ঠিক আছে কি লগলি হেল্ল গাইস কুহিৰ নেল পলিশ লগাইছো কেনেকুৱা লাগিছে জনাব তো গাইস এতিয়া ভাত খাম এটা বাজি গ'ল ভোকো লাগিছে চাহ আজি ভাতত কি আছে না বেলেগ নহয় মাছ আছিল মই মাছ নাখাওঁ ডিমা খাম তো এই ডিমা ভাত বিলাহী শাক মই খাই লওঁ আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক ঠিক আছে তো বন্ধুসকল মই ভাত খাই শুই গৈছিলোঁ এতিয়া বাজিল 5টা এতিয়া উঠিছোঁ মুখ হাত ধুলোঁ আৰু এতিয়া মই খাম কফি মায়ে পিঠা বনাইছে কিন্তু মই পিঠা নাখাওঁ বহুত বেছি বেয়া পাওঁ মায়ে পিঠা বনাই থৈ দিছে মই বাছ কফি ইয়া বিস্কুট নহ'লে বা কিবা কিনি আনি খাম সি আৰু লেতেৰা কৰিবি না পলিখান ভালকে কো আপোনালোকে দেখিলে মই দাদাৰ ছোৱালীক পঢ়ুৱাই আছিলোঁ পঢ়া হৈ গ'ল এতিয়া তাৰপিছত মই জুই পুলোঁ অকণমান তো এতিয়া মই টিভি চাই আছোঁ বাইদেউহঁতৰ লগত আপোনালোককো দেখাই গৈ আছোঁ ঠিক আছে এয়া আজি ৰাতিৰ খাদ্য অমিতাৰ জোল মাছ বনাইছে চাটনি তো মই ভাতকেইটা খাই লওঁ টিভিও চাই আছোঁ মুগুদি বন্ধুসকল এইখিনি আছে আজিৰ ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলৰ লগত নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক পুনৰবাৰ বাই বাই